নমস্কাৰ বন্ধুসকল, পুনৰ এটি নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম। আজিৰ এই ভিডিঅ'ত আমি এটি বিশেষ ঠাইলৈ যাম। সেয়া হৈছে লখিমপুৰ জিলাৰ ধলপুৰ ভাটৌকুচিস্থিত কেশৱচৰণ আটা থান সত্ৰ। আমাৰ যাত্ৰা আৰম্ভ হ'ব নাৰায়ণপুৰৰ পৰা আৰু যিমান পাৰো সিমান ইতিহাস প্ৰসিদ্ধ থানখনৰ বিষয়ে আপোনালোকক জনোৱাৰ চেষ্টা কৰিম। গতিকে বলক আমি যাত্ৰা আৰম্ভ কৰোঁ। এয়া আহি পালোঁ এই বিশেষ ঠাইখিনিত। চাৰিওফালৰ পৰিৱেশ অতি শান্ত আৰু সমাহিত। এতিয়া থানখনৰ ইতিহাস সম্পৰ্কে কিছু কথাৰ আপোনালোকক জনোৱাৰ লগতে থানখনৰ সকলো পৰিৱেশ ভিডিঅ'ৰ যোগেদি দেখুওৱাৰ চেষ্টা কৰিলোঁ। ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰে অৱস্থিত লখিমপুৰ জিলাৰ পশ্চিম প্ৰান্তত ধলপুৰ মৌজাৰ অন্তৰ্গত এখন সৰু ঠাই হ'ল ভাটৌকুচি। এই স্থানতেই অৱস্থিত শ্ৰী শ্ৰী কেশৱচৰণ আটা থান সত্ৰ। এই সত্ৰ প্ৰতিষ্ঠা কৰিছিল মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ শিষ্য কেশৱচৰণ আটাই আজিৰ পৰা প্ৰায় 450 বছৰ আগেয়ে, আনুমানিক 16 শতিকাৰ শেষৰ ফালে। শ্ৰী শ্ৰী কেশৱচৰণ আটাৰ জন্মস্থান ভাটৌকুচি। এই গাঁৱতেই আনুমানিক 1543 খ্ৰীষ্টাব্দত আটাৰ জন্ম হৈছিল বুলি চৰিত পুথিৰ লগতে গৱেষকসকলে ক'ব খোজে। সৰুৰে পৰা উদাসীনভাৱে জীৱন কটোৱা আটাই কম বয়সতে বিবাহ পাশত আবদ্ধ হৈছিল যদিও বিবাহৰ পাশে তেওঁক বেছিদিন আৱেশ কৰি ৰাখিব নোৱাৰিলে। পিতৃ মাতৃৰ বিয়োগৰ পাছত তেওঁ ভাৰ্যাক গৃহতে এৰি চিৰদিনৰ বাবে গৃহত্যাগী হয় আৰু ভগৱন্তৰ নামত জীৱন পাৰ কৰাৰ পণ লয়। গৃহত্যাগৰ কিছুদিনৰ পাছত চণ্ডীবৰ কটকী আৰু বৰ বিষ্ণু আটাৰ কথামতে আটাই সুন্দৰী নামৰ ঠাইত অসমীয়া নৱবৈষ্ণৱবাদৰ ভোটাতৰা মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ সাক্ষাৎ লাভ হয়। প্ৰথম সাক্ষাততে আটাৰ ঈশ্বৰমুখিতাত মোহিত হৈ গুৰুজনাই কেশৱচৰণক চৰণ দিবলৈ ইচ্ছা কৰে। তাৰ পিছত তেওঁ ভাটৌকুচীয়া কেশৱচৰণ আটা ৰূপে জনাজাত হয়। মহাপুৰুষ মাধৱদেৱৰ আজ্ঞাক্ৰমে কেশৱচৰণ আটাই ভাটৌকুচি সত্ৰৰ প্ৰতিষ্ঠা কৰে। ভাটৌকুচি সত্ৰ প্ৰতিষ্ঠা কৰাৰ উপৰিও তেওঁ নগাঁও চহৰৰ পৰা 7 মাইল পশ্চিমে কলং নৈৰ দক্ষিণ পাৰে বৰজহা সত্ৰ প্ৰতিষ্ঠা কৰাৰ কথা প্ৰসিদ্ধ চৰিতকাৰসকলে উল্লেখ কৰিছে। বিংশ শতাব্দীৰ প্ৰথম দশকলৈকে ভাটৌকুচি সত্ৰত নিৰ্দিষ্ট গোসাঁই আৰু ভকত আছিল। কোৱা হয় যে কমল দেৱগোস্বামী নামৰ শেষৰজন গোসাঁইৰ মৃত্যু হোৱাত গাঁৱৰ ৰাইজে সত্ৰখন চোৱা চিতা কৰিবলৈ আৰম্ভ কৰে আৰু যোৱা 100 বছৰো অধিক কাল এই সত্ৰখন ৰাইজৰ সেৱা শুশ্ৰূষাত ঠন ধৰি আছে। এই থানত 500 বছৰৰো পুৰণি এজোপা কৰ্দৈ গছ আছে। গতিকে এই থানখন এখন ইতিহাস প্ৰসিদ্ধ থান। চৰকাৰে এই থানখনক পৰ্যটনৰ স্থল হিচাপে গঢ়ি তুলিব পাৰে, যাৰ জৰিয়তে এই থানখনক ভালদৰে সংৰক্ষণ কৰিব পৰা যাব। ইচ্ছা কৰিলে আপোনালোকে আহি এবাৰ চাবহি পাৰে এই ইতিহাস প্ৰসিদ্ধ থানখনক। গতিকে আজিলৈ ইমানেই। যদি ভিডিঅ'টি ভাল পালে তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব, লগতে চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।